হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভাল বেয়া মাজতে আৰু আজি যিহেতু মই ঘৰ যামগৈ, তো সেইটো কাৰণে ধুনীয়াকৈ সোনকালে শুই উঠি ল'লোঁ। তাৰপিছতে বোলো বিছনাখন যিহেতু পাৰি লওঁ, অকণমান যিহেতু দেৰিকৈ যাম পাছবেলালৈ, সেইটো কাৰণে বোলো বিছনাখন যিহেতু নাপাৰিলে নহ'ব নহয় জানো। আৰু কালি আমি মধু চুপাৰি খাই খাই গোটেই ৰুমতে পেকেটখিনি পেলাই দিলোঁ। তো মই ভাবিছোঁ ৰুমটো ধুনীয়াকৈ প্ৰথমতে শুই উঠি সাৰি লওঁ। দেখিছেনে ভিতৰতো কিমান লেতেৰা কৰি থৈছোঁ। আৰু সেইবুলি সাৰিও হৈ গ'ল। আৰু এতিয়া বোলো অকণমান ৰ'দ লওঁগৈ বুলি বাহিৰলৈ বুলি আহিলোঁ। আৰু যিহেতু এইডোখৰ জেগাত আজি দিনটোৱে মোৰ লাষ্ট নহয় জানো, সেইটো কাৰণে অকণমান এই জেগাডোখৰতে ৰখি ল'লোঁ অকণমান। তাৰপিছতে ভিতৰলৈ আহি ধুনীয়াকৈ ভাত পানীও বনাই ল'লোঁ। এইফালে ডিম এটা আমলেট কৰিছোঁ আৰু এইফালে মেগী বনাইছোঁ। আৰু ধুনীয়াকৈ মোৰ ভাত পানীখিনি বনাই হৈ গ'ল। তাৰপিছত ভাবিলোঁ যে মোৰ বস্তুবোৰ পেকিং কৰি লওঁগৈ। আৰু এইফালে চব বস্তু পেকিং কৰি ল'লোঁ। দেখিছেনে, আপোনালোকক বোলো অকণমান দেখুৱাই দিওঁ। তাৰপিছতে এইফালে যিহেতু কলেজ যাব টাইম হৈ গ'ল, আৰু এইফালে মই ভাতটো ধুনীয়াকৈ বাঢ়ি ল'লোঁ। আৰু এইফালে মোৰ জোনালীয়ে ডিম এটাও দিলে, তাইৰ পৰাও খালোঁ ডিম এটা, নিজৰো খালোঁ। দুইজনীয়ে মিলিজুলি একেলগে খালোঁ। আৰু আপোনালোকে মেগীৰ লগত ভাত খাই নাই কমেণ্ট এটা কৰিব দেই। আৰু এইফালে দুইজনী পৰীক্ষা দিবলৈ বুলি ওলালোঁ। যিহেতু আমাৰ পৰীক্ষা চলি আছে, তো সেয়া দুইজনী ওলালোঁ কলেজলৈ বুলি পৰীক্ষা দিবৰ কাৰণে। আৰু এইফালে কলেজ পাই গ'লোহি। আৰু পৰীক্ষা চৰীক্ষা দি এতিয়া ৰুমলৈ বুলি আহি আছোঁ। আৰু এতিয়া যিহেতু বেটেৰী ৰিক্সাত মই বস্তুবোৰ চব উঠাই মেলি ঘৰলৈ আহিলোঁ। মই স্কুটি চলাই আহিলোঁ যিহেতু, সেইটো কাৰণে ভিডিঅ' কৰি থকা নহ'ল। আহিয়ে চুপ এগিলাচ খাই দিলোঁ। আৰু এইফালে আমাৰ ঘৰৰ মানুহখিনিক অকণমান দেখুৱাই দিছোঁ। আৰু চুপটো খাই যিহেতু ঠাণ্ডা দিনত বহুত বেছি ভাল লাগে নহয় জানো। আৰু এইফালে আমাৰ জিমো দেখিছেনে, ইমান উৎপাত হ'ল, কিমান ডাঙৰ হ'ল দেখিছেনে আমাৰ জিমো। তাৰপিছতে এইফালে আমাৰ বেটিয়ে আনিলেগৈ ফুচকা। তো সেয়া ফুচকাও খাই লওঁ বুলিকৈ ফুচকাও খালোঁ। আজি পূৰা খাই খাই পেট ভৰ্তি হৈ গৈছে, ভাত নাখালেও হৈ যাব। আৰু এতিয়া আমাৰ মেৰাপানীত যিহেতু গ্ৰন্থমেলা পাতিছে, তো সেইটো কাৰণে ভাবিলোঁ অকণমান চাই আহোঁগৈ। আমাৰ এইফালে দীঘলী বাইদেউ আৰু নবৌ, আমাৰ বেটি আৰু অকণমানি পোৱালি দুটা, গোটেইকেইটা আমি গ'লোঁ গ্ৰন্থমেলা চাবলৈ বুলি। আৰু এইফালে দেখিছে নহয়, গ্ৰন্থমেলা পাই গ'লোহি। আমাৰ মেৰাপানী ফিল্ডতে যিহেতু পাতিছে, তো সেয়াই চাই আহোঁগৈ বুলি গ'লোঁ। দুইজনী বাই ভনী আমি কাপোৰ একেবাৰে মিলাই মিলাই পিন্ধি গ'লোঁ। আৰু মোৰ বেনীডাল কিন্তু মোক জোনালীয়ে গাঁঠি দিছিলে দেই। তো তেনেকৈয়ে মই গ্ৰন্থমেলালৈও আহি গ'লোঁ। আৰু এইফালে কিতাপবোৰ চাই থাকোঁতে এখন কিতাপ দেখিলোঁ। আচলতে বহুত বেছি বেয়া লাগি গ'ল। এই কিতাপখন দেখি মানে কিবা এটা বেয়া লাগি গ'ল। তাৰপিছতে এইফালে ধুনীয়া ধুনীয়া বুকে ওলাইছিলে, বুকেকেইটাও চাই ল'লোঁ, ইমান ধুনীয়া ধুনীয়া। আৰু এইফালে এটা কাপ কেক খাই ল'লোঁ, ইমান টেষ্টি আছিলে খাবৰ কাৰণে। আৰু এইফালে বেগ চাব আহিলোঁ, 100 টকীয়া বেগ, কিন্তু লোৱা নহ'ল বাৰু। আৰু এইফালে দেখিছেনে কিমান ধুনীয়া ধুনীয়া যে ফুল ওলাইছে। মই ফুল ল'লোঁ বাৰু দেই, আপোনালোকক দেখুৱাম একেবাৰে লাষ্টত মই কি কিনো ফুল ল'লোঁ। তো এনেকৈ অকণমান বোলো ভিডিঅ' কৰি থৈ দিওঁ, ইমান ধুনীয়া ধুনীয়া ফুল। আৰু এইফালে দেখিছেনে ৰৈ ৰৈ বিনালে বেগো ওলাই গ'ল, মায়াবিনী বেগ ওলাইছে, ৰৈ ৰৈ বিনালে বেগ ওলাইছে। আৰু এইফালে চাওকচোন, সেয়া হৈছে মায়াবিনী বেগ। দোকানীবোৰ আৰু যে কেনেকুৱা মানুহ বাৰু, পইচা লুটিবৰ কাৰণে জুবিন দাৰ গানকে লগাই দিছে। আৰু এইফালে চকৰিখন দেখি সৰুকাললৈ মনত পৰি গৈছে, যিহেতু সৰুকালত এইবোৰ উঠিছিলোঁ। আৰু সেইফালে আমাৰ পেটেও খাওঁ খাওঁ কৰিলে নহয়, আমিও এইফালে দোকানত সোমাই লৈ বোলো কিবা এটা খাই লওঁ বুলি ডিম চপকে অৰ্ডাৰ কৰি ল'লোঁ। আৰু গোটেইকেইটাই ডিম চপ এটা এটা খালোঁ। আৰু খাই মেলি বোলো এতিয়া যিহেতু ফাংচন ইয়াতে হৈ আছে, তো ডান্স কৰি আছে ছোৱালীখিনিয়ে, তো তাকো অকণমান চাই আহিলোঁগৈ। এই অকণমানি পোৱালিটোৱে কিমান ধুনীয়াকৈ নাচিছে দেখিছেনে। মই বাৰু ভইচ অভাৰ দিছোঁ যে, সেইটো কাৰণে কপিৰাইট লাগি যাব যে, মিউজিকটো দি দিলে, সেইটো কাৰণে মিউজিকটো দি নিদিলোঁ। আৰু এইফালে মালে বুলি পপকৰ্নো লৈ ল'লোঁ, আৰু এইফালে ফুল ল'লোঁ। আৰু এতিয়া যিহেতু ঘৰ যাবগৈ লাগে, আৰু এইফালে ফটো উঠিবলৈ ক'লোঁ, ভিডিঅ'হে কৰি দিলে বাইদেৱে আমাৰ। আৰু এতিয়া ঘৰলৈ ধুনীয়াকৈ আমি গৈ আছোঁ। আৰু ঘৰত গৈ মই আপোনালোকক এই ফুলকেইজোপা কি কিনো আনিলোঁ অকণমান দেখুৱাই দিছোঁ। ভাল লাগিছেনে? লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই, লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। বাই বাই।